খবৰ আপোনালোকৰ? ভালে আছেনে? আমিও ভাল যেনিবা। অকণমান বাহিৰলৈ ওলাই যাব লৈছোঁ। বৰষুণ বতৰ মানে অলপ হৈ আছে যদিও বৰষুণ অকণমান কমিছে, তথাপিও মানে ভাবিছোঁ অকণ বাহিৰৰ পৰা আহোঁ, অলপ বজাৰ চজাৰ আছে অলপ কৰি আহোঁ, আৰু দুটামান কাম আছে কৰি মেলি আহোঁ। তাকে ভাবিছোঁ ৰাস্তাত গৈ থাকিলে বৰষুণ নাহিলে হয় আৰু এইফালে মেটাবক বাইক চলাব লাগে। এতিয়া যাওঁ অকণমান মিষ্টাৰ অফিচলৈ, তেখেতৰ কিবা কাম আছে আৰু ভাবিছোঁ আমিও যাওঁ, মানে পটককৈ যাম আৰু আহিম আৰু আমি বাহিৰতে ৰ'ম আৰু তাৰপিছতে আহি পাই মানে হেৰি আছে, অলপ বজাৰ চজাৰ কৰিবলগীয়া আছে। ঘৰৰ ওচৰতে মানে এখন মাৰ্কেট লাগে, ফ্ৰাইডে এভৰি উইক ন, এভৰি উইক ন, মানে কি বহুত ডাঙৰ হেৰি হয়, মাৰ্কেট হয়। মানে কি এইকেইদিন বৰষুণৰ কাৰণে হেৰি অহা নাছিলে মাৰ্কেট বহিবৰ কাৰণে কোনো অহা নাছিলে। তো আজি অলপ বৰষুণ কম আছে, বতৰ আজি অলপ ভাল আছে, সেইটো কাৰণে মানে কি মাৰ্কেট লাগিছে। ভাবিছোঁ কি তাৰ পৰাই মানে অলপ কিবাকিবি বস্তু অলপ লৈ লওঁ। তাকে এতিয়া অফিচৰ পৰা আহি লওঁগৈ, তাৰ পৰা আহি পেলাই মানে আৰু এতিয়া মাৰ্কেটলৈ আহিম। আকাশখন পূৰা ক'লা ডাৱৰে ভৰি আছে, বৰষুণ কোন সময়ত আহি যাব ঠিকান নাই। আৰু এয়া আমি মিষ্টাৰ অফিচ আহি পাই গ'লোহি। মেহতাব আৰু মই বাহিৰত ৰৈ আছোঁ। মিষ্টাৰ গ'ল ভিতৰলৈ কিবা এটা কামৰ কাৰণে, আৰু পটককৈ গৈ তেওঁ আহিয়ে গ'লগৈ। আৰু এইফালে মিষ্টাৰে বাইক ছাৰ্ভিচিং কৰিবলৈ কাৰণে দিলে। আমি অফিচৰ পৰা আহি পেলাই এতিয়া আধা ৰাস্তা পাইছোঁহি, আৰু এইফালে এইটো চাইডে তেওঁ বাইক ছাৰ্ভিচিং কৰিবৰ কাৰণে দিছে, কাৰণ কেতিয়া সময় নহয়গৈ, তেওঁৰ মানে কামত ব্যস্ততা হৈ থাকে, সেইটো কাৰণে এতিয়া সময় পাওঁতে দিছে আৰু। তাৰপিছতে ইয়াক কৰি মেলি পেলাই তাৰপিছতে আকৌ আমি কিবা এটা নাস্তা কৰিম বুলি ভাবিছোঁ আৰু। ওচৰতে চাহৰ দোকান আছে, কিবা বৰা পাও, চামোচা পাও, নহ'লে ভজিয়া পাও, কিবা যিকোনো এটা খাই মেলি পেলাই ঘৰলৈ যাম। আৰু অলপ বজাৰ কৰিবলৈও আছে। এতিয়া গধূলিয়ে হৈ গ'লগৈ, কেইটা জানো 7টামান বাজি গ'ল নেকি, আন্ধাৰ হৈ গ'লগৈ পূৰা। 7টা নহয়, 7:30, 8টামান হ'বলৈ হ'ল। তাৰপিছত এতিয়া ৰৈ আছোঁ, আমনি লাগিছে ইয়াত ৰৈ। তাৰপিছতে সেয়া ছাৰ্ভিচিঙত অলপ টাইম লাগে ন, হোৱাৰ পিছতে আৰু অকণমান চাহ তাহ খাই মেলি পেলাই আৰু যামগৈ। আৰু মেহতাবৰ দুটাৰ উৎপাত বাঢ়ি গৈছেগৈ, সেইকাৰণে কোচত লৈ আছে। এইটো মেহফুজ পাপাৰ কোচত। কিবা এটা নাস্তা কৰি লওঁ বুলি ভাবিছোঁ। ইয়াত দেখিছোঁ ভাজিয়া পাও আছে, একদম গৰমা গৰম বনাই আছে, তাকে ভাজিয়া পাও খাই লওঁ বুলি ভাবিছোঁ। भजिया पाव मेहता पे भजिया खाइसे अकल पाव নহয় ना मेहता हाँ भजिया अच्छा लगा हाँ এইফালে মেহফুজো ভজিয়া খাই আছে আৰু আমি দুটাই ভজিয়া পাওঁ। ৰাতি 8:30 বাজিলেগৈ এতিয়া, আৰু মাৰ্কেট এতিয়ালৈকে অ'পেন হৈ আছে। তো ভাবিছোঁ অলপ সামান তামান কিবা কিবি বস্তু চস্তু লৈ যাওঁ। আৰু মেহতাবৰ টোপনি আহিছে, মেহতাব শুই গৈছেগৈ এতিয়া। এনেকৈ মাৰ্কেট লাগে, একদম পূৰা সাপ্তাহিক মাৰ্কেট। এইকেইদিন বৰষুণৰ কাৰণে একেবাৰে হোৱা নাছিলে, এতিয়া যেনিবা একদম পূৰা হেৰি হৈছে। আজিৰ দিনটো বৰষুণ কম কাৰণে একদম পূৰা লাগিছে, তথাপিও অলপ চলপ পানী হৈ আছে।
এইফালে অলপ চব্জি তব্জি লৈ লওঁগৈ মধুৰি ওলাইছে ইয়াত ইমান ডাঙৰ ডাঙৰ চাইজ মধুৰি সেইফালে এইফালে ফল মূলৰ দোকান আগতো ফল মূলৰ এইফালে কিবা কিবি নাস্তা চব্জি বহুত ডাঙৰ মাৰ্কেট লাগে একদম আগলৈকে আছে আৰু কিবা কিবি খেলনা চেলনা বেলুন কাপোৰ কানি চব আৰু সেইবোৰ বিকে মানুহ পূৰা ভিৰ হয় 9টা 10টালৈকে থাকে পূৰা এইফালে মেহফুজ টোপনি গ'লগৈ আৰু মিষ্টাৰ আম লৈ আছে এইফালে মেহতাব মোৰ কোচত শুই গ'লগৈ দুটা টোপনি জাষ্ট আহি এতিয়া ঘৰ পাইছোঁ কেইটা বাজিলে 9টা বাজিলে এতিয়া আৰু বজাৰো কৰিলোঁ কিবা কিবি চব্জি তব্জি আছিলে ফল মূল সেইবোৰ ল'লোঁ আৰু মেহফুজ আৰু মেহতাব এনেকুৱা টোপনি আহিছে সিহঁতৰ মানে আজি পূৰা ঘূৰোঁতে সিহঁতি মানে শুই গ'লগৈ এতিয়া কোচত লৈ পেলাই বজাৰ কৰিব লগা হৈছে মানে আৰু মই আহিয়ে আম খাইছোঁ মানে ভোকো লাগিছে মানে ভাজিয়া পাও খালোঁ তথাপিও মানে আমাৰ ঘৰৰ পৰা মানে তেখেতৰ অফিচ বহুত দূৰ কিমান কিলোমিটাৰ 22 কিলোমিটাৰ অহা যোৱা মতলব 44 কিলোমিটাৰ আমি অহা যোৱা কৰিছোঁ মানে তো মানে অহা যোৱা কৰোঁতেই ভোক লাগি গৈছিলোঁ মানে তেনেকুৱা হৈছে তাৰপিছতে এতিয়া আৰু ভাত পানী বনাবলগীয়া আছে তাৰপিছতে ফল সেয়া আম আনিছোঁ তাৰপিছতে আকৌ আপোনালোকক বস্তু এটা দেখাম মধুৰি দেখিলোঁ মানে এইটো ইমান ডাঙৰ ডাঙৰ মধুৰি মানে এইটো গোটেইটো মোৰ হাতত যেনে তেনে জুৰিছে ইমান ডাঙৰ মধুৰি মই লাইফতো দেখাই নাছিলোঁ আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আগতে আমাৰ ঘৰত আছিলে গছ মোৰ মিষ্টাৰ ঘৰতো গছ আছে আমাৰ মধুৰিবিলাক সৰু সৰু লাগে এনেকুৱা মানে কিতনা দিয়া হে কিলো 100 रुपये किलो ना 70 किलो এনেকুৱা দুটা 70 रुपीज किलो দুটা লৈ অহা হৈছে 80 रुपये এইকেইটা মধুৰি বাপৰে ইমান গধুৰ কিলো 1 কিলো আছে এই দুটা 1 কিলো হয় আৰু ইমান ডাঙৰ ডাঙৰ হাতখনত মোৰ যেনে তেনে জুৰিছে মানে মেহফুজ মেহতাবো অলপ দেৰি পিছত উঠি যাবগৈ সিহঁতি একো নাখালে নহয় তেনেকৈ বাহিৰতে সেয়া খালে আৰু কিবা ভাজিয়া পাও চাও এইবোৰ তেনেকৈ অকল খালে ভাজিয়া খালে তাৰপিছতে তো উঠাৰ পিছতো এতিয়া সিহঁতক খানা চানা দিব লাগিব এতিয়া 9টা বাজিলে মই যাওঁ এতিয়া ভাত পানী বনাওঁ ময়ো ফ্ৰেছ হৈ মেলি লওঁ আপোনালোকক পিছত লগ পাই আছোঁ ৰাতি খানাৰ কাৰণে মই দাল ফ্ৰাই বনাইছোঁ দাল ফ্ৰাই ৰেচিপি অতি সোনকালে আহি আছে মোৰ কুকিং চেনেলত লিংক ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই কুকিং চেনেলটো তো সেইটো ছাবস্ক্ৰাইব কৰি ল'ব এয়া আমাৰ খানা ৰেডি হৈ গ'লগৈ ভাত দাল ফ্ৰাই আৰু লগত আছে এটুকুৰা নেমু আৰু গাজৰ ৰাতিৰ খানা আমাৰ আজি এয়াই আৰু বেলেগ একো নাই এতিয়া আমি খানা খাই লওঁ আৰু আজি ব্লগটো ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তো আজিলৈ আহিছোঁ বাই বাই